শ্ৰদ্ধাৰ ৰাইজ, অহা 10 অক্টোবৰৰ পৰা আমাৰ অৰুণোদয় আঁচনিৰ পৰিমাণ 1000 টকাৰ পৰা 1250 টকালৈকে বৃদ্ধি হ'ব। অৰ্থাৎ 250 টকা আৰু আমাৰ একাউণ্টত বেছিকৈ আহিব। এই 250 টকা আমি কিহত ব্যৱহাৰ কৰিম? আমাৰ যি ইলেক্ট্ৰিচিটি বিল আহে, সেই বিল আমি চৰকাৰৰ টকা দি আমি বিলটো দি দিম, নিজৰ টকা নলওঁ। এই কাৰণে আমি 250 টকা আমি অতিৰিক্তকৈ অৰুণোদয় বেনিফিচিয়াৰীক আমি যোগান ধৰিম। তাৰ লগে লগে প্ৰত্যেকটো অসমৰ সমষ্টিত আমি নতুনকৈ 6000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ আমাৰ ওদালগুৰিতে হওক, ৰৌতাতে হওক, মাজবাটে হওক আৰু 6000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। তাৰ আগে আগে এই মাহৰ পৰা আমাৰ চৰকাৰৰ ছাত্ৰ ছাত্ৰী বিষয়াসকল প্ৰত্যেক ঘৰ অৰুণোদয় বেনিফিচিয়াৰী ঘৰত যাব আৰু যিসকলে ইতিমধ্যে চৰকাৰী চাকৰি পালে বা আন ধৰণে আৰ্থিকভাৱে শক্তিশালী হ'ল, তেওঁলোকে স্ব-ইচ্ছাই অৰুণোদয় আঁচনি এৰি দিব, যাতে আমি দুখীয়া মানুহক অৰুণোদয় আঁচনি আমি দিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, প্ৰত্যেকগৰাকী অৰুণোদয় বেনিফিচিয়াৰীৰ পৰিয়ালত এইবাৰ আমি এটা লগো লগাই দিম, অৰুণোদয় পৰিয়াল বুলি। চবৰে অৰুণোদয় ফেমিলিৰ ঘৰৰ সন্মুখত এখন ছাইনবোৰ্ড থাকিব, অৰুণোদয় পৰিয়াল। আৰু এই অৰুণোদয় পৰিয়ালসমূহে গছ পুলিও ঘৰৰ সন্মুখত ৰূপায়ণ কৰিব লাগিব, যে অমৃত বৃক্ষ আৰু অৰুণোদয় পৰিয়াল দেখিলেই যাতে আমি গম পাওঁ যে এইটো অৰুণোদয় পৰিয়াল। আৰু ধনী মানুহবিলাকে যোনে ভুলতে অৰুণোদয় লৈছে, তেওঁলোকেও যাতে লাজতে অৰুণোদয়টো এৰি দিয়ে। ছাইনবোৰ্ড লগালেহে অৰুণোদয়টো এৰি দিব, হয়নে নহয়? তেতিয়া কোনোবা যদি ধনী মানুহৰ ঘৰত অৰুণোদয় ছাইনবোৰ্ড লাগি থাকে, তাৰ ঘৰততো কোনোবা ছোৱালীও বিয়া নিদিব, বোলে দে তই অৰুণোদয় লৈ আছ, ইমান ধনী হয়, তোৰ ঘৰত কিয় ছোৱালী বিয়া দিম, হয়নে নহয়? সেইকাৰণে এইবাৰ আমি সকলো অৰুণোদয় পৰিয়ালৰ ঘৰৰ সন্মুখত আমি একোখন ছাইনবোৰ্ড লগাম, যাতে যোগ্যজনেহে অৰুণোদয় ল'ব পাৰে। এই গোটেই কামবিলাক আমি ডিচেম্বৰ মাহৰ ভিতৰত সমাপ্ত কৰিব খুজিছোঁ।